হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি গুগল চুকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। এয়া আমি গৈ আছোঁ লেখাবালি। আজি মালিনী থান, ৰুক্মিণী থান চাম বুলি আহিছোঁ। আপোনালোককো দেখুৱাম। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। কি হয় কি নহয় গোটেইখিনি দেখুৱাম। হাই দোস্ত, আহি গ'লোঁ আমি অৰুণাচল। অৰুণাচলত আমার দোকান আছে পানিপুরি খাই দিও। হয় নেকি? হয় নেকি? এই বাইদেউ এগৰাকীক লগ পালোঁ। বাইদেউ এগৰাকীৰ দোকান আছে বোলে, দোকানত পানীপুৰি আছে বোলে। ঘূৰি আহোঁতে খাবলৈ চেষ্টা কৰিম। এতিয়া খাব নোৱাৰিম বাইদেউ। ঠিক আছে, হ'ব। আপুনি ইমান ধুনীয়াকৈ মাতিছে যেতিয়া আপোনাৰ দোকানত নাহিনো ক'ত বেলেগত যাম। মানে কি আগত গৈ আছে যে মানুহ। এৰিছোঁ বাইদেউ। এয়া অৰুণাচল আহি পালোঁ। অৰুণাচল আহি পাই ৰুক্মিণী থানলৈ আহিলোঁ। ৰুক্মিণী থানত ইয়াৰ পৰা প্লেন জেগাৰ পৰা উঠি অহা জেগালৈ খটখটি আছে 51টা। গেঠাই সোপাই উঠি আহিলোঁ। এয়া দেখুৱাইছোঁ আপোনালোক ৰুক্মিণী থান। ৰুক্মিণী থানৰ এয়া মন্দিৰ। ইয়াত কৃষ্ণ ৰাধা আছে। কৃষ্ণই ৰুক্মিণীক পলুৱাই আনি ইয়াতে থৈছিলে বুলি আনে কোৱা শুনিছোঁ, পঢ়িবলৈ পাইছোঁ। এইফালে আছে ডাঙৰ গছ দুজোপা। ইয়াত আমাৰ ৰাইজে চাকি বন্তি জ্বলাই আছে। এই ডাঙৰ গছজোপা যে দেখিছে, ডাঙৰ গছজোপাত বোলে ৰাখি বান্ধি থৈ গ'লে মনৰ আশা পূৰ্ণ হয়, কোৱা শুনিছোঁ, কৰিতো পোৱা নাই। এয়া আমাৰ ৰাইজে গেঠাই সোপাই আহি চবে ভাগৰে জুগৰে বহি আছে। ঠিক আছে, ইমানতে সামৰিছোঁ। কি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। ৰুক্মিণী থানৰ পৰা ঘূৰি আহিলোঁ। অৰুণাচলৰ অকুৱা পোৱা ৰাস্তা অলপ খোজকাঢ়িলোঁ। এয়া দোকান আছে, বাইদেউ আছে, যাওঁতে লগ পাইছিলোঁ। অঁ, হয় নেকি? এতিয়া এই বাইদেউ কথা দুটামান সুধোঁ এনেই। বাইদেউ, আপোনাৰ নামটো? ইয়াকলি কি লিখে? অঁ, আপোনাৰ দোকানখন দিয়া কিমান দিন হ'ল? অঁ, পিছত বিক্ৰী বাৰ্তা হয়নে? ইমান নাই। অঁ, পিছত খোৱা বোৱা কৰিলে? কিহে খালে? হয় নেকি? বাইদেৱে লাজ কৰিছে, হৈ গ'ল বুলি কৈছে। যি হ'লেও হ'ব বুলি ক'লে যেতিয়া বেলেগনো কি সুধিম, নুসুধোঁ আৰু। এই বন্ধু এটি থাকি আহিছিলে, আহি আছে। ফুচকা নাখাওঁ আৰু বাইদেউ, এই অলপ তলত কাম আছে। এই কামটো অলপ কিবা কিবি আছে, তাত কিবা কিবি কৰোঁগৈ হা। পিছত কেতিয়াবা আহিলে সোমাম। ঠিক আছে। এয়া আমাৰ গ্ৰুপটো আহি আছে। আমাৰ আজি অলপ উল্টা হ'ল, মানুহে তলৰ পৰা ওপৰলৈ যায়, আমাৰতো ড্ৰাইভাৰে অলপ খেলি মেলি কৰি ওপৰৰ পৰা তললৈ আনিলে। এই চাওক, এয়া আমি যিফালে ওলাই যায় সেইফালে সোমাই আহিলোঁ। আহি পালোঁ এয়া মালিনী থান। মালিনী থানৰ এয়া ঐতিহ্যপূৰ্ণ শিলৰ কিবা নহয় কিবা কটা এটা ঘাট আছে। গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম কিমান পাৰোঁ। আপোনালোকে ভিডিঅ'টো নকটাকৈ চাই যাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এইফালে দাদা দুজন, বাইদেউ দুজন আহি আছে। ক'ৰ পৰা আহিছেনো তাকে চাওঁ। বাইদেউ ক'ৰ পৰা আহিছে? চিমেণ্ট চাপৰি কোন গাঁও? চিমেণ্ট চাপৰি। অঁ, আপোনাৰ নামটো? নাম মহেশ। জি। আপোনালোকে টিকেট কাটি সোমাই আহিছেনে? অঁ, টিকেট কাটিবলৈ টিকেট কাটি সোমাই আহিছে। অঁ, ঠিকে আছে। এয়া তেওঁলোকে টিকেট কাটি সোমাই আহিছে বোলে। আমি
টিকেট নকটাকৈ সোমাই আহিলোঁ, আমাৰ এটা ভুল হৈ গ'ল। আমি গৈ আকৌ টিকেট কাটিব লাগিব। এয়া চাওক কি মজাকৈ বনাইছে, আহি এপাক সকলোৱে চাই যাব। এই মন্দিৰ আমাৰ পাৰ্টিটোৰ ওচৰলৈ যাওঁ, যিহেতু নেকি বজাৰ সমাৰ নকৰাকৈ সোমাই আহিলে তেওঁলোকক লৈ বজাৰ কৰি আনো, পিছত দেখুৱাম বাৰু। এয়া মালিনী থান মেইন মণ্ডপ, এইফালে এয়া চাকি ধূপ ধূনা জ্বলাই আছে। এয়া চাইছোঁ, এয়া আইনাম গাই আছে। কেইজনমান ভকতে ক'ৰ পৰা আহিছে জানো, বিশেষ নাজানো, পিছত দেখিলে লগ পালে সোধ পোছ কৰা হ'ব। নহ'লেও আশা নাই যেন পালোঁ। এয়া আমি যাবলৈ ওলাইছোঁ, সেইটো কাৰণে নহ'ব দেখুৱাবলৈ। এয়া আমি যামগৈ ওলাই। আজি সোমবাৰ আছিলে, বহুত মানুহ আহিছে, বহুত দূৰ দূৰণিৰ পৰা আহে। কেতিয়াবা আহিলে এপাক চাই যাব লেখাবালি। ঠিক আছে, পাৰিলে নামি যোৱা সৎ-সতীকেইটা দেখুৱাম, নোৱাৰিলেও ক'ৰবাৰ পৰা আইসকলে আহিছিলে। ইয়াত আইনাম গাই আছে, ক'ৰ পৰা আহিছে সুধিব নোৱাৰিম। এয়া অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। নাযাবা যোৱা। কিবা এটা হৈছে, যিয়ে নহওক হৈছে যেনেকৈ ভালো হ'ব তেনেকৈ। এয়া যাবলৈ ওলালোঁ, এয়া গৈ আছোঁ। এয়া আমি নামি আহিছোঁ। উঠি অহাটো দেখুৱাব নোৱাৰিলোঁ, যিহেতু আমাৰ উঠি অহাটো অলপ উল্টা হ'ল। তাকে আপোনালোকে যদি আহে কোনোবাই, এই গাড়ী ৰখোৱাৰ ফালৰ পৰা এটা ষ্টেপ অলপ আগত দেখুৱাই গৈছিলোঁ মই, সেইফালৰ পৰা আহিব, গাড়ী ষ্টেণ্ড কৰি টিকেট কাটি সোমাই আহিব। এয়া চাওক কি ধুনীয়াকৈ আৰ্ট কৰি থৈছে ৱালত, চাওক। এয়া মোৰ বেটা বিতুপন চুতীয়া, নমস্কাৰ কৈ দিয়া। ওলাই গৈছোঁ বুলি কৈ দিয়া। এয়া ফটো তুলি আছে কি ধুনীয়াকৈ। এইখন সোমাই অহা গেটখন। ভিডিঅ'টো ইমানেই আছিলে, চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এইখন গেটখন সোমাই যোৱা। ইয়াত গাড়ী পাৰ্কিং কৰিছে। ইয়াত গাড়ী পাৰ্কিং হোৱাৰ পাছত এনেকৈ আহি এইখিনি দোকান বহিছে বৰ সুন্দৰকৈ। যিখিনি আগত ভগা চিগাকৈ আছিলে দুই এখন দোকান, আজিকালি লাইন লাইন হৈ গ'ল দোকান। বৰ সুন্দৰ লাগিছে, সুন্দৰ। আহিলে কেতিয়াবা সময় পালে এনেই এপাক আহিব চাব। এইফালে গৈ এই ঘৰটোত টিকেট কাটি এইফালে সোমাই
আপুনি মালিনী থান ভ্ৰমণ কৰিব পাৰে।